এই মুহূৰ্তত আহি পৰিছে এটা খুবেই ভয়ংকৰ খবৰ। পুনৰ শিলচৰ মেডিকেল কলেজত কনিষ্ঠ চিকিৎসক দলৰ গুণ্ডাগিৰি। এইবাৰ সাধাৰণ ৰাইজ নহয়, মেডিকেল কলেজৰ গুণ্ডাৰূপী কনিষ্ঠ চিকিৎসক দলৰ আক্ৰমণৰ বলি কাছাৰ জিলাৰ ড্ৰাগছ পৰিদৰ্শক বনৰাই ৰংমাই। উল্লেখ্য যে এটা ২০-২৫ জনীয়া কনিষ্ঠ চিকিৎসক দলৰ আক্ৰমণত গুৰুতৰভাৱে আহত কাছাৰ জিলাৰ ড্ৰাগছ পৰিদৰ্শক বনৰাই ৰংমাই বৰ্তমান সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে চৰকাৰী বিষয়াগৰাকী। অভিযোগ মতে নিশা শিলচৰ মেডিকেল কলেজত আত্মীয়ক চাবলৈ গৈছিল কাছাৰৰ ড্ৰাগছ পৰিদৰ্শক বনৰাই ৰংমাই। চিকিৎসালয়ত বনৰাই ৰংমাই আত্মীয়ৰ লগত থাকোঁতে এজন কনিষ্ঠ চিকিৎসক আহি তেওঁৰ আত্মীয়ৰ তেজ সংগ্ৰহ কৰে আৰু তেওঁ তেতিয়া কনিষ্ঠ চিকিৎসকজনক কিহৰ বাবে তেজ সংগ্ৰহ কৰিছে বুলি প্ৰশ্ন কৰাত চিকিৎসকজন খঙত জাঙুৰ খাই আহে আৰু তাৰ পাছতে চৰকাৰী বিষয়াজনৰ লগত তৰ্কাতৰ্কিত লিপ্ত হয়। আনহাতে কনিষ্ঠ চিকিৎসকজনে ড্ৰাগছ পৰিদৰ্শক বনৰাই ৰংমাইক ৱাৰ্ডৰ পৰা কাষতে থকা চিকিৎসকৰ এটা কোঠালৈ লৈ যায়। সেই কোঠাৰ ভিতৰত বনৰাই ৰংমাইক আবদ্ধ কৰি ২০-২৫ জনীয়া কনিষ্ঠ চিকিৎসকৰ দলে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰে। লাঠি, ভঙা বটল সহ বিভিন্ন অস্ত্ৰৰে মাটিত পেলাই লৈ গুণ্ডাৰূপী চিকিৎসক দলটোৱে উপৰি জুপৰি আক্ৰমণ চলায় বিষয়াজনৰ ওপৰত। নিজকে কাছাৰৰ ড্ৰাগছ পৰিদৰ্শক বুলি পৰিচয় দিয়াৰ পিছতো তেওঁৰ ওপৰত কনিষ্ঠ চিকিৎসকৰ দলটোৱে আক্ৰমণ চলায় বুলি জনায় ড্ৰাগছ পৰিদৰ্শক বনৰাই ৰংমাই। আনকি আক্ৰমণৰ বলি হোৱা বিষয়াজনক বচাবলৈ যোৱা তেওঁৰ আত্মীয়সকলক প্ৰহাৰ কৰে গুণ্ডাৰূপী কনিষ্ঠ চিকিৎসক দলটোৱে। গুণ্ডাৰূপী শিলচৰ মেডিকেল কলেজৰ কনিষ্ঠ চিকিৎসকৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ড্ৰাগছ পৰিদৰ্শকগৰাকী। বৰ্তমান তেওঁ সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। এই ঘটনাৰ পাছত নিশা শিলচৰ মেডিকেল কলেজত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। লগতে এই সমগ্ৰ ঘটনাটোক লৈ নিশা শিলচৰ মেডিকেল কলেজত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হয়।